কেনেকে বুজাব খুজিবা তেওঁলোকক এই এক্সপেক্টেশ্যন বস্তুটো নাৰাখিব পৰা এটা উপায় বা এই এটেচমেণ্ট ইছ্যুটোক আমি কেনেকৈ চোৱাটো দৰকাৰী? মই প্ৰায় এইটো কথা কওঁ, লিখিছোঁ মাজতে, যে আমি মানুহৰ লগত চিনাকি হ'ব লাগে, ভালো পাব লাগে, প্ৰেমতো পৰিব লাগে, বন্ধুত্বও কৰিব লাগে, কিন্তু কোনো ক্ষেত্ৰত নিজক হেৰুৱাব নালাগে। তাৰমানে যিকোনো সময়ত তুমি নিজৰ ওচৰলৈ গুচি আহিব পৰাকৈ সাঁকো এডাল আমি সাজি থ'ব লাগে। তাৰমানে যে মই নিজৰ ওচৰলৈ যাতে উভতি আহিব পাৰোঁ যিকোনো সময়ত যিটো বস্তুৰ পৰা। কাৰণ এই নিৰিবিলিতে এটা শাৰী আছিলে, কাৰোবাৰ ভিতৰলৈ ইমানো বেছিকৈ প্ৰৱেশ নকৰিবা যে তেওঁ তাৰ পৰা উলিয়াই দিলে তুমি আশ্ৰয়হীন হৈ পৰা। গতিকে এনেকুৱাকৈ কাৰোবাক পৃথিৱী বনাব নালাগে যে তেওঁ আঁতৰি গ'লে তোমাৰ কাৰণে পৃথিৱীখন নোহোৱা হৈ যায়। নিজে আচল তাৰমানে নিজক ভাল পোৱাটো সেইটো স্বাৰ্থ নকয়, নিজৰ স্বপ্ৰেম বুলি আমি যিটো কওঁ সেইটো থাকিব লাগে। আৰু যিকোনো সম্পৰ্কত মই ভাবোঁ প্ৰত্যাশা বস্তুটো খুব বেয়া। এক্সপেক্টেশ্যন, আশা থাকিব লাগে, হোপ, আশাটো ভাল, কিন্তু প্ৰত্যাশা বস্তুটো বেয়া। মই আজি কাৰোবাক ভাল পাইছোঁ বা মই আজি কাৰোবাক কিবা এটা দিছোঁ, এইটোৰ ভিতৰত ভাবি থাকিব নালাগে যে তেওঁ মোক দিব বা কিবা এটা মোৰ হৈছে যে মইতো তেওঁ আগতে দি থৈছিলোঁ তেওঁ দিব চাগে মোক। সেইটো নহয়। তাৰমানে তুমি যদি দিছা বাছ, আকৌ তেওঁ তোমাক দিব, সেইটো সেই বস্তুটো যদি নাথাকে তেতিয়াহ'লে মই ভাবোঁ সম্পৰ্কবিলাক ভাল হৈ থাকে। তাৰমানে